ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ পৰীক্ষা একেবাৰে সমাগত। তোমালোকে নিশ্চয় পঢ়া শুনা কৰি আছা। তাৰ মাজতে আজি মই কেইটামান শব্দ লৈ আহিছোঁ। সেই শব্দকেইটাৰ ব্যাস বাক্য লিখি সমাসৰ নাম লিখিব লাগে। তোমালোকে এটা কথা মনত ৰাখিবা, সমাস নিৰ্ণয় কৰোঁতে লগত ব্যাস বাক্যটো লিখিব লাগিবই, নহ'লে তোমালোকে সম্পূৰ্ণ নম্বৰ নাপাবা। সমাসৰ বিষয়ে মই আগতে তোমালোকক সবিশেষ বুজাইছিলোঁ। আজি মই তোমালোকক সেই শব্দকেইটাৰ ব্যাস বাক্যটো ক'ম আৰু সমাসৰ নাম ক'ম। প্ৰথমটো শব্দ হৈছে সিংহাসন। ব্যাস বাক্যটো হ'ব সিংহ অংকিত আসন। সমাসটো হৈছে কৰ্মধাৰয় সমাস। ত্ৰিফলা, তিনি ফলৰ সমাহাৰ, সেইটো হৈছে ব্যাস বাক্য। সমাসটো হ'ব দ্বিগু সমাস। ৰাম লক্ষ্মণ, ৰাম আৰু লক্ষ্মণ, এইটো হৈছে ব্যাস বাক্য আৰু সমাসটো হ'ব দ্বন্দ্ব সমাস। ঠিক তেনেকৈ হৰি হৰ, ব্যাস বাক্যটো হ'ব হৰি আৰু হৰ, সমাসটো হ'ব দ্বন্দ্ব সমাস। বিনা পানী, ব্যাস বাক্যটো হ'ব বিনা আছে পানীত যাৰ, সমাসটো হৈছে বহুব্ৰীহি সমাস। কুকুৰ নেচীয়া, কুকুৰৰ নিচিনা নেজ আছে যাৰ, সেইটো হৈছে ব্যাস বাক্য, সমাসটো হ'ব বহুব্ৰীহি সমাস। ঠিক তেনেকৈ নাহৰ ফুটুকী, নাহৰৰ দৰে ফুটফুট আছে যাৰ, সেইটো হৈছে ব্যাস বাক্য আৰু সমাসটো হ'ব বহুব্ৰীহি সমাস। তল সৰা, ব্যাস বাক্যটো হ'ব তলত সৰা, সমাসটো হ'ব সপ্তমী তৎপুৰুষ সমাস। গছ সৰা, ব্যাস বাক্যটো হ'ব গছৰ পৰা সৰা, সমাসটো হ'ব পঞ্চমী তৎপুৰুষ সমাস। ঠিক তেনেকৈ গছ পকা, ব্যাস বাক্যটো হ'ব গছত পকা, সমাসটো হ'ব সপ্তমী তৎপুৰুষ সমাস। হাতে সজা, হাতেৰে সজা, ব্যাস বাক্যটো হৈছে হাতেৰে সজা আৰু সমাসটো হৈছে তৃতীয়া তৎপুৰুষ সমাস। মাতৃভক্তি, ব্যাস বাক্যটো হৈছে মাতৃলৈ ভক্তি আৰু সমাসটো হৈছে চতুৰ্থী তৎপুৰুষ সমাস। ঠিক তেনেকৈ দেৱালয়, ব্যাস বাক্য হৈছে দেৱৰ আলয় আৰু সমাসটো হৈছে ষষ্ঠী তৎপুৰুষ সমাস। দুমাহী, ব্যাস বাক্যটো হৈছে 2 মাহৰ সমাহাৰ আৰু সমাসটো হৈছে দ্বিগু সমাস। হতাহতি, হাতে হাতে ধৰি কৰা যি যুঁজ, এইটো হৈছে ব্যাস বাক্য আৰু সমাসটো হ'ব বেতিহাৰ বহুব্ৰীহি সমাস। ঠিক তেনেকৈ চুলীয়া চুলি, চুলিয়ে চুলিয়ে ধৰি কৰা যি যুঁজ, এইটো হৈছে ব্যাস বাক্য আৰু সমাসটো হ'ব বেতিহাৰ বহুব্ৰীহি সমাস। আলু ভজা, ভজা যি আলু, এইটো হৈছে ব্যাস বাক্য আৰু সমাসটো হৈছে কৰ্মধাৰয় সমাস। গৰৈ চিৰিকা, চিৰিকা যি গৰৈ, সেইটো হৈছে ব্যাস বাক্য আৰু সমাসটো হৈছে কৰ্মধাৰয় সমাস। নদী মাতৃক, নদীয়েই মাতৃ হৈছে য'ত, এইটো হৈছে ব্যাস বাক্য আৰু সমাসটো হৈছে বহুব্ৰীহি সমাস। বিপত্নীক, বিগত হৈছে পত্নী যাৰ, এইটো হৈছে ব্যাস বাক্য আৰু সমাসটো হৈছে বহুব্ৰীহি সমাস। শুক্লপক্ষ, শুক্ল যি পক্ষ, এইটো হৈছে ব্যাস বাক্য আৰু সমাসটো হৈছে কৰ্মধাৰয় সমাস। মহাপুৰুষ, মহান যি পুৰুষ, এইটো ব্যাস বাক্য আৰু সমাসটো হৈছে কৰ্মধাৰয় সমাস। ৰামহঁত, এই শব্দটোৰ যেতিয়া সমাস নিৰ্ণয় কৰিবলৈ দিব, তেতিয়া আমি এটা কথা মন কৰিব লাগিব, ৰামহঁত বুলি কওঁতে ৰামৰ লগত আৰু কোনোবা আছে, অৰ্থাৎ পদটো বহুবচনৰ পদ। গতিকে আমি ব্যাস বাক্যটোত এনেকৈ লিখিব লাগিব, ৰাম যদু মধু আৰু হৰি। সমাসটো হ'ব একশেষ দ্বন্দ্ব সমাস, কিয়নো আমি ৰামহঁত বুলি কৈ একেবাৰতে গোটেইখিনিকে বুজাইছোঁ। ঠিক তেনেকৈ দদাইহঁত,
দদাইহঁত বুলি কওঁতে এইটো এটা বহুবচনৰ শব্দ হয় আৰু ইয়াত দদাইৰ লগত আৰু কোনোবা আছে। দদাই, মোমাই, পেহা, ভাই, ককাই ইত্যাদি। আমি ব্যাস বাক্যটো তেনেকৈ লিখিব পাৰোঁ। দদাই, মোমাই, ভাই, ককাই আৰু পেহা। সমাসটো হ'ব একশেষ দ্বন্দ্ব সমাস। মাছ পুঠি, পুথিকে আদি কৰি মাছবোৰ, এইটো হৈছে সমাহাৰ দ্বন্দ্ব সমাস। ব্যাস বাক্যটো হ'ব পুথিকে আদি কৰি মাছবোৰ। পা পইচা, পইচাকে আদি কৰি মুদ্ৰাবোৰ, এইটো হৈছে ব্যাস বাক্য আৰু সমাসটো হ'ব সমাহাৰ দ্বন্দ্ব সমাস। আচলতে দ্বন্দ্ব সমাসৰ তিনিটা ভাগ: ইতৰেতৰ দ্বন্দ্ব সমাস, সমাহাৰ দ্বন্দ্ব সমাস আৰু একশেষ দ্বন্দ্ব সমাস। একশেষ দ্বন্দ্ব সমাসৰ উদাহৰণ মই অকণমান আগত দিলোঁ। ৰামহঁত, দদাইহঁত আৰু পা পইচা, মাছ পুঠি এইবোৰ হৈছে সমাহাৰ দ্বন্দ্ব সমাস। কাঁহী বাতি বুলি ক'লেও আচলতে সমাহাৰ দ্বন্দ্ব সমাসেই হয়। কাঁহী বাতি বুলি কওঁতে গোটেই কাঁহী বাতিৰ লগৰ গোটেই বস্তুখিনি, কাঁহী বাতি ঘটি লোটা, এইখিনি হৈছে সমাহাৰ দ্বন্দ্ব সমাস। ঠিক তেনেকৈ মই ইতৰেতৰ দ্বন্দ্ব সমাসৰ উদাহৰণো আগত দি থৈছোঁ। সেইটো হৈছে ৰাম লক্ষ্মণ, ৰাম আৰু লক্ষ্মণ, ককাই ভাই, ককাই আৰু ভাই, হৰি হৰ, হৰি আৰু হৰ, এইবিলাক হৈছে ইতৰেতৰ দ্বন্দ্ব সমাসৰ উদাহৰণ। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।